আহক আজি আপোনালোকক অলপ ৰাস দেখুৱাও। গধূলি আহিলো আজি ৰামপুৰলৈ ৰাস চাব। আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় আৰু এনেকৈয়ে মই এটা ডাবাং এন্ট্ৰি মাৰিলো ৰাসস্থলীত। আৰু ইয়াৰে বিশেষ আকৰ্ষণ এই গেট কেইটা গণি গণি শেষ কৰিব নোৱাৰি। ভিতৰলৈ সোমাই যাই আমি এখন এখনকৈ প্ৰতিমা চোৱা আৰম্ভ কৰিলো। এয়া গোবৰ্ধনধাৰী প্ৰভু শ্ৰীকৃষ্ণ, প্ৰভু হনুমান আৰু এয়া অৰ্জুনৰ প্ৰভু শ্ৰীকৃষ্ণৰ বিশ্বৰূপ দৰ্শন। এনেকুৱা বহু কেইটা প্ৰতিমা চালো। তাৰ পিছত এই খেলখন চালো য'ত আপুনি এবাৰতে এই গোটেই কেইটা গিলাচ পেলাব লাগিব আৰু পেলাব পাৰিলে কিবা এটা বস্তু পাব। আৰ্থিক স্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আমি চেষ্টা নকৰিলো, কিন্তু এইজন দাদাই কৰিলে। দুটা গিলাচ পৰবা বাকী থাকিল। এই নাইচ ট্ৰাই। কিন্তু দাদাই হাৰ মনা নাই, পুনৰ এবাৰ চেষ্টা কৰিলে। হচি দে বলে বাহিৰ আহি পেলা। পিছত ইয়াত উঠাৰ ইচ্ছা বহুত আছিল, কিন্তু আমাক নিদিয়ে। উপায় নাই দে আৰু ডাহাৰ হৈছো গাইছ। পাৰ্থ ফটোগ্ৰাফাৰে MLA মডেলক কেইখনমান ফটো মাৰিলে। কিবা খাই জিলাপি কিনিব গলো আৰু চাওক মোৰ বাৰ্গেইনিং স্কিল। জিলাপি কিমান আৰু 40 টকা